অভিনেত্ৰীক কৰা যৌন নিৰ্যাতনে কঁপাইছে দেশৰ এক আগশাৰী চলচ্চিত্ৰ উদ্যোগ। মহিলা অভিনেত্ৰীক যৌন নিৰ্যাতনৰ লগতে শোষণ আৰু বিভিন্ন হাৰাশাস্তি কৰাৰ অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। মালায়ালম চলচ্চিত্ৰ জগতত মহিলা অভিনেত্ৰীক হাৰাশাস্তি আৰু যৌন নিৰ্যাতনৰ সন্দৰ্ভত ন্যায়াধীশ কে হেমা সমিতিৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতি ক্ৰমান্বয়ে গুৰুতৰ হৈ পৰিছে। সোমবাৰে এগৰাকী বাঙালী অভিনেত্ৰীয়ে কোচি চহৰৰ আৰক্ষী আয়ুক্তৰ ওচৰত আনুষ্ঠানিক অভিযোগ দাখিল কৰাৰ পিছতেই বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰঞ্জিতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। ইয়াৰ পাছতে কেইবাগৰাকীও অভিনেত্ৰীয়ে পুৰুষ সহকৰ্মীৰ দ্বাৰা সন্মুখীন হোৱা যৌন নিৰ্যাতন, দুৰ্ব্যৱহাৰ, শোষণ আৰু হাৰাশাস্তিৰ সন্মুখীন অভিজ্ঞতা বৰ্ণনা কৰিছে। চলচ্চিত্ৰ নিৰ্মাতা ৰঞ্জিতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে যে 2009 চনত বাঙালী অভিনেত্ৰীগৰাকীক পালেৰী মানিক্যাম ছবিত অভিনয় কৰাৰ সময়ত যৌন শোষণ কৰা হৈছিল। এই গোচৰৰ পিছতে অভিনেত্ৰী মিনু মুনিৰে মালায়ালম চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ ভিতৰত বিশিষ্ট অভিনেতা তথা বৰ্তমানৰ বিধায়ক এম মুকেশ, জয়সূৰ্যা আৰু মানিয়ান পিল্লা ৰাজুও আছে। ইফালে এই অভিযোগৰ পিছতে কেৰালাৰ এছ'চিয়েশ্যন অফ মালায়ালম মুভি আৰ্টিষ্ট চমুকৈ আসমাক ভংগ কৰা হৈছে। চলচ্চিত্ৰ মহিলা অভিনেত্ৰীসকলে সন্মুখীন হোৱা অবাধ যৌন নিৰ্যাতনৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতেই আসমা মঙলবাৰে মালায়ালম চিনেমাৰ শীৰ্ষ প্ৰশাসনীয় সংস্থাটো ভংগ কৰা হয় আৰু আসমাৰ অধ্যক্ষ বিশিষ্ট অভিনেতা মোহনলালেও পদত্যাগ কৰে। এছ'চিয়েশ্যন অফ মালায়ালম মুভি আৰ্টিষ্টৰ সাহসীয় সংস্থাৰ একাংশ সদস্যৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই 64 বছৰীয়া প্ৰবীণ অভিনেতাগৰাকীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰে। উল্লেখ্য যে চলচ্চিত্ৰ উদ্যোগটোৰ অভিনেত্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই সমগ্ৰ বিষয়টো তদন্তৰ বাবে ন্যায়াধীশ হেমা কমিটি গঠন কৰা হয়। কমিটিয়ে প্ৰতিবেদনত অভিনেত্ৰীসকলে উত্থাপন কৰা অভিযোগৰ সত্যতা পোহৰলৈ অহাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে। ইয়াৰ পাছতে ৰাজ্যখনৰ চলচ্চিত্ৰ উদ্যোগৰ প্ৰশাসনীয় সংস্থা আসমাৰ বিষয়ববীয়াই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।